ভাজি এখন কৰি খাই চাবচোন আপোনালোকে কিমান যে ভাল লাগে আজি তাকে বনাব লৈছো মই এফালে সয়াবিন কেটামান তিয়াই থৈছো গৰম পানীৰে আৰু এফালে ডাঙৰ সাইজৰ ৰঙালাও এটা লৈ লৈছো তেন্তে আহকচোন দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো তো হেল্লো ফ্ৰেন্ডছ কি খবৰ আপোনালোকৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে ৰোমানাছ কিচেন এণ্ড ব্লগলৈ আপোনালোকক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো আপোনালোকে যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে প্লিজ লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি কোনোবা নতুন আহিছে তেন্তে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব ৰঙালাওখিনি মই ভালদৰে বাকলি গুচাই ললো এফালে ডাঙৰ সাইজৰ এটা আলু লৈছো এটো মই ভালদৰে বাকলি গুচাই ললো আৰু এতিয়া মই এইখিনি ধুনিয়াকে কাটি লম ৰঙালাওখিনি মই এনেকৈ ডাঙৰ ডাঙৰকে কাটিছো যিহেতু সিজি যায় পটককে আৰু মানে ভাঙি চিঙি যায় ন সৰু সৰুকে দিলে একাৰণে অকন ডাঙৰ ডাঙৰকে দিছো এনেদৰে ডাঙৰকে দিব কোনবা যদি সৰুকে ভাল পায় সৰু সৰু টুকুৰা কৰিব মই কিন্তু এনেকৈ দিছো ডাঙৰকে যিহেতু সিজি যাব আৰু এইখিনি মই ভালদৰে কাটি ললো লগতে আলুটো মই এনেদৰে চাৰি চিটা কৰি লৈছো সৰু সৰু টুকুৰা কৰিলে হ'ব বেছি ডাঙৰ কৰিব নালাগে নহলে নিখিজিব আলুটো গুটেখিনি কাটি হৈ গল এতিয়া মই এইখিনি ভালদৰে ধুই ললো আৰু এফালে যে মই সয়াবিনখিনি তিয়াই থৈছিলো হেনিও ভালদৰে ফুলি গল হেখিনিও মই ভালকে ধুই ললো এফালে মই মছলা ৰেডি কৰিছো পিয়াজ কেঁচা জলকীয়া নহৰু আৰু পাঁচফোৰণ তেলকণ গৰম হোৱাত মই এতিয়া পাঁচফোৰণ কেটামান ফুটাই ললো তাৰ পিছত মই দিছো নহৰু আৰু পিয়াজখিনি এখিনি মই অকমান ভালদৰে ভাজি লম তাৰ পিছত মই দি দিছো ইয়াত কেঁচা জলকীয়া ফালি থোৱা এখিনি মই অকমান ৰঙচুৱা হোৱালে ভাজিম পিয়াজখিনি ভালদৰে ভজা হৈ গল এতিয়া মই ইয়াত দিছো হালধি সোৱাদ অনুসৰি নিমখ তাৰ পিছত মই কাটি লোৱা আলু আৰু ৰঙালাওখিনি দি দিছো আৰু লগতে দিছো সয়াবিনখিনিও সয়াবিন তেলত নিদিব নহলে সয়াবিনে তেল টানি ল'ব তাৰ পিছত এখিনি ভালদৰে লৰাই মেলি ঢাকন লগাই দিম মই 5 মিনিট পিছত মই ভাজিকন লৰাই মেলি ইয়াত মই এতিয়া গৰম পানী অকন ব্যৱহাৰ কৰিছো যিহেতু ভাজিকন সিজিবলৈ অকমান পানীৰ প্ৰয়োজন পানীকন দি মই আকৌ ঢাকন লগাই দিলো তাৰ 2 মিনিট মান পিছতে মোৰ ভাজি হৈ ৰেডি হ'ল এতিয়া মই ইয়াত ভাজিকন ৰেডি হ'ল যেহেতু মই লাষ্টত একদম গৰম মছলা অকমান দিছো গৰম মছলাকন ভালদৰে লৰাই মেলি এতিয়া মই ইয়াত সৰহকে ধনিয়া কাটি দিছো ঠাণ্ডাৰ দিনত ৰঙালাও সয়াবিন ভাজি আৰু ধনিয়া কম্বিনেশনটো কিমান ধুনিয়া ন আৰু এই সকচোন মোৰ ভাজিকন হৈ ৰেডি হৈ গল একেবাৰে সিম্পল একদম সহজ ট্ৰাই কৰি চাব খাই বহুত ভাল লাগে মই ট্ৰাই কৰিলো আপোনালোকে কৰি চাব ভিডিওটো চাই কেনে লাগিলে মোক কমেন্ট কৰি জনাব যদিহে ভাল লাগিছে তেন্তে প্লিজ লাইক কৰিব আৰু শেয়াৰ কৰি দিব তেন্তে আজিলৈ আহিছো ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ